দুধনৈৰ বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ কেশৱ চন্দ্ৰ ৰায়ৰ স্মৃতিচাৰণ সভা সম্পন্ন। গোৱালপাৰা জিলাৰ দুধনৈ অমৰাৱতী নিবাসী বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ, আধুনিক দুধনৈ নিৰ্মাতা, জ্যেষ্ঠ নাগৰিক তথা দুধনৈ হাইস্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক, বহুগুণী প্ৰতিভাৰ অধিকাৰী সদ্যপ্ৰয়াত কেশৱ চন্দ্ৰ ৰায়ৰ স্মৃতিচাৰণ সভাখন আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানযোগে নিজ বাসগৃহত অনুষ্ঠিত হৈ যায়। দিনৰ 12 বজাত দুধনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ক্ষীৰোদ খাখলাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ পিছতে শিক্ষক প্ৰণয় কলিতাই আগবঢ়োৱা অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি স্মৰণিকা উন্মোচন কৰে বিশিষ্ট লেখক তথা গোৱালপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম কুমাৰ শৰ্মাই। হাতে এই স্মৃতিচাৰণ সভাত সঞ্চালকৰ নিৰ্দেশ তথা অনুৰোধক্ৰমে গোৱালপাৰা জিলা দামোদৰ সংঘৰ সভাপতি ক্ষিতিশ খাউদ, কৰ্মেশ্বৰ বড়ো, ভকত চেৰাণ, জনাৰ্দন হাজোৱাৰী, নৰমোহন ৰায় চৰকাৰ, শেৱালী কলিতা, ভাতৃ লক্ষীকান্ত সিংহকে আদি কৰি ভালেকেইগৰাকী বক্তাই প্ৰয়াত ৰায়ৰ সান্নিধ্যৰে উজ্জীৱিত হৈ তেওঁৰ গুণ গৰিমা বখানি শ্ৰদ্ধাৰে বক্তব্য ৰাখে। ৰিপৰ্ট বিআৰ নিউজ, ধূপধাৰা, গোৱালপাৰা।